বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ ইয়াৰ গণতন্ত্ৰ প্ৰক্ৰিয়াৰ ভাৰতীয় গণতন্ত্ৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ যোগেদি আমি ওদালগুৰি নিবাসী তথা হিন্দীভাষী সম্প্ৰদায়টোৰ পৰা এজন সচেতন নাগৰিক ও যুৱক হিচাপে মই আজি চিফ অফ বিটিচিৰ মাননীয় হাগ্ৰামা মহিলাৰী দেৱক মই তেখেতৰ এইটো সংখ্যাগৰিষ্ঠতাৰে বৃহৎ বিজয়ীৰ কাৰণে তেখেতক মই আমাৰ হিন্দীভাষী সমুদায়ৰ ফালৰ পৰা যথেষ্ট আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই সংবাদ মাধ্যমৰ যোগেদি আমি সম্প্ৰদায়টোৰ ফালৰ পৰা জনাব বিচাৰিছোঁ যে কাৰণ আজি যিহেতু ৰাজনৈতিক প্ৰেক্ষাপটত দেখিলে আমি বিশেষকৈ ক'ব গ'লে 2003 চনত যেতিয়া BTC চুক্তি হৈছিল 10 ফেব্ৰুৱাৰী তাৰিখে সেই BTC চুক্তিখন সকলো BTCত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ কাৰণে এটা আশাৰ কিৰণ আছিল। কাৰণ সেই চুক্তিটো এটা ঐতিহাসিক চুক্তি আছিল আৰু সেইটো গণতান্ত্ৰিক চুক্তি আছিল, যিটো চুক্তিক লৈ আমি ইমানে গৌৰৱান্বিত হৈছিলোঁ, আমি ইমানে আশা আৰু ইমানে সমৰ্থন সদিচ্ছা দেখুৱাই সেই চুক্তিটোক সন্মান জনাই আছোঁ। আৰু সেই চুক্তিৰ যোগেদি আজি BTCবাসীত শান্তি আছে, সমৃদ্ধি আছে, বিকাশ আছে আৰু ভৱিষ্যতৰ সপোন আছে যেন এই BTC ভাৰতবৰ্ষত এটা BTC অঞ্চলটো কেনেকুৱা আগুৱাই যায় আৰু এই BTCত বসবাস কৰি থকা সকলো জাতি জনগোষ্ঠী কেনেকৈ আগুৱাই যায় সম উন্নয়ন ভাতৃত্ববোধৰে, সেই হিচাপে আমি বহুত আশা কৰিছোঁ হিন্দীভাষী সম্প্ৰদায়টোৰ এজন সদস্য হিচাপে আৰু সমাজ হিচাপে। কাৰণ এবাৰ দেখিছোঁ যে এবাৰ BTC নিৰ্বাচনত যে ধৰণৰ বিজয় হৈ চৰকাৰ গঠন কৰিছে, সেই গঠন কৰাৰ যিখিনি সমৰ্থন থাকিব লাগে আমাৰ সমাজটোৰ ফালে যিমান পাৰিছোঁ আমাৰ সমাজটোৰ ফালৰ পৰা কৰ্মীসকলে সমৰ্থন কৰা সকলে সিমানে যিখিনি নিজৰ অৰিহণা যোগাব লাগিছিল সেইখিনি অৰিহণা যোগাই আহিছে। কিন্তু আমি দেখিছোঁ আৰু BTCৰ মুখ্য কাৰ্যকৰী সদস্য মাননীয় হাগ্ৰামা মহিলাৰী দেৱক আমি অনুৰোধ জনাইছোঁ সমাজটোৰ ফালৰ পৰা যাতে ৰাজনৈতিক প্ৰেক্ষাপটত বুলি ক'ব গ'লে যিটো BTCৰ এইবাৰ চৰকাৰ গঠন কৰা হ'ল, ইফালৰ পৰা প্ৰত্যেকটো জাতিৰ পৰা এজন নমিনেটেড MCLA দিয়াৰ কথা আছিলে, কিন্তু MCLA যিটো জনগোষ্ঠীক MCLA দিয়া হ'ল, কিন্তু আমাৰ জাতিটোৰ ফালৰ পৰা মানে হিন্দীভাষী সমুদায় বা সম্প্ৰদায়ৰ ফালৰ পৰা যিটো আমি বিচাৰিছিলোঁ আশা কৰিছিলোঁ যে আমাক যে বিভিন্ন প্ৰাক নিৰ্বাচনী আৰু নিৰ্বাচনী সময়ত আমাৰ জাতিটোৰ উন্নয়ন সৰ্বাংগীন উন্নয়ন বিভিন্ন সমস্যা আশা আকাংক্ষাসমূহ থাকে, সেই আশা আকাংক্ষা পূৰ কৰিবলৈ আমাৰ জাতিটোৰ ফালৰ পৰা প্ৰতিনিধিত্ব হিচাপে বা প্ৰতিনিধি কৰিবৰ কাৰণে কোনোবা এজন ব্যক্তিক তেওঁ পৰিষদৰ ফালৰ পৰা নমিনেট কৰা হ'ব বুলি আমি শুনিছিলোঁ আৰু আশা কৰিছিলোঁ, এতিয়াও আশা কৰিছোঁ, কিন্তু তেনেকুৱা দেখা নগ'ল। আমাৰ কি কাৰণত আমাৰ জাতিটোক আজি মানে বঞ্চিত কৰা হৈছে সেইকাৰণে আমি আজি বহুত মানে দুখ পাইছোঁ আৰু আহত হৈছোঁ। কাৰণ আমি শংকিত হৈছোঁ কি আমাৰ ভৱিষ্যত যিখিনি ইয়াত মানে ৰাজনৈতিকভাৱে হওক বা বিভিন্ন প্ৰেক্ষাপটতে হওক বুলি যিসকলে আমি যি ধৰণৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আমি সহায় সহযোগ পাব লাগে বা আমাৰ জনপ্ৰতিনিধি হিচাপে বা প্ৰতিনিধি হিচাপে সমাজত থাকিব লাগে সেইটো আমি দেখিছোঁ গতিকে আমাৰ বিভিন্ন সমস্যাসমূহৰ প্ৰতি সজাগ সচেতন বিভিন্ন উন্নয়নৰ কাৰণে সৰ্বাংগীন বিকাশৰ কাৰণে কোনে মাত মাতিব, আমাৰ কাৰণে কোনো জনপ্ৰতিনিধি নাই। গতিকে আমি BTC প্ৰধানৰ ওপৰত বহুত আশাবাদী আৰু আমাৰ সমাজৰ প্ৰত্যেকজন নাগৰিক প্ৰত্যেকজন ব্যক্তি আৰু প্ৰত্যেকজন যুৱক যুৱতী তেওঁৰ প্ৰতি সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ আৰু তেওঁলৈ বহুত আশাবাদী হৈ আছোঁ। গতিকে এইবাৰ যিটো ছয়জন যিটো MCLA মানে মনোনীত পৰিষদক যিটো দিব লগা আছিলে তাত দেখিছোঁ যে আমি বহুত আশা কৰিছোঁ আমাৰ সমাজৰ পৰা বা আমাৰ সম্প্ৰদায়ৰ পৰা এজন ব্যক্তিকো দিয়া নহ'ল। গতিকে সেই ভুলটো কিয় কাৰণ কৰা হ'ল? আমি সমাজটো মানে BTCত বসবাস কৰিছোঁ আৰু ইয়াতে আমি হাড়ে হিমজুৱে মনে প্ৰাণে মিলি গৈছোঁ, আমি সকলো জাতি ভাষা সম্প্ৰদায়টোৰ লগতে মিলি আছোঁ আৰু আমাৰ তেনেকুৱাই ভাতৃত্ববোধ আগলৈ থাকিব। আমি পালেও নাপালেও তৎসত্ত্বেও যিটো আমি পাব লাগিছিল আৰু তেওঁলোকে যিটো আমাৰ সমাজটোক বা সম্প্ৰদায়টোক বিভিন্ন সময়ত তেওঁলোকে নিৰ্বাচনৰ সময়ত তেওঁলোকে যেনেধৰণৰ আমাক প্ৰতিশ্ৰুতি দি আহিছিলে সেই প্ৰতিশ্ৰুতিটো আজি পূৰণ হোৱা নাই। গতিকে এতিয়া যদি তেওঁলোকে দি অহা প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই তেতিয়া ভৱিষ্যত যিখিনি সমস্যা বা যিখিনি আমি আকাংক্ষা কৰিছোঁ বা আমি সমাজটোৰ কাৰণে সেই আমাৰ যিখিনি প্ৰাপ্য বা যিখিনি আমি আশা কৰিছোঁ সমাজটো সেইটো কোনে পূৰণ কৰিম, কি হ'ব? সেইকাৰণে আমি শংকিত হৈছোঁ আৰু গতিকে আমি আশা কৰোঁ আৰু বহুত মানে অনুৰোধ জনাইছোঁ যাতে আমি BTC প্ৰধান হাগ্ৰামা মহিলাৰী মহোদয়ে যাতে কৃপা কৰি বা তেওঁলোকে পুনৰ বিবেচনা কৰি আমাৰ যিটো সমাজটো হিন্দীভাষী সমাজটোৰ কোনোবা এজন ব্যক্তিক আমাৰ সমাজত যোগ্য ব্যক্তি আছে নথকা নহয়, কাৰণ আজি ৰাজনৈতিক সামাজিক বিভিন্ন ক্ষেত্ৰত আমাৰ যোগ্য ব্যক্তি থাকিও আজি সেই পদটোৰ কাৰণে সৌভাগ্যৱান নহ'ল, বঞ্চিত কৰি দিয়া হ'ল। গতিকে এবাৰ BTC প্ৰধান মহোদয়ে যাতে সেই কথাটো বিবেচনা কৰি আমাৰ সমাজটোৰ কোনোবা এজন ব্যক্তিক যাতে আমাৰ জাতিটোক হিন্দীভাষী সমাজটোক নেতৃত্ব দিবৰ কাৰণে যাতে তেওঁ নিযুক্তি দিয়ে মনোনীত প্ৰাৰ্থী MCLA প্ৰাৰ্থী হিচাপে
আকৌ কিয় কাৰণ আমি বিগত দেখিছোঁ 10 বছৰ ধৰি আমি এই BTCত কোনো ধৰণৰ আমাৰ ফালৰ পৰা কোনো প্ৰতিনিধি হিচাপে আমি পাবলৈ সক্ষম হোৱা নাই গতিকে যাতে এইবাৰ হাগ্ৰামা মহিলাৰী ছাৰে যাতে আমাক নিৰাশা নকৰে আমি যিখিনি বিচাৰিছোঁ সেই বিচাৰটো যিখিনি আমাৰ দাবী সেই দাবী তেওঁ যাতে পূৰণ কৰি আমাৰ সমাজটোলৈ ৰক্ষা কৰে সুৰক্ষা দিয়ে আমি সেইটো আশা কৰিছোঁ আৰু ভৱিষ্যতলৈ কৰি যাম গতিকে ক'ব লগা আছে আজি সংবাদ মাধ্যমৰ যোগেদি আমি যিটো হিন্দীভাষী ওদালগুৰি এজন সচেতন নাগৰিক হিচাপে যুৱ হিচাপে সমাজটোৰ সংবাদ মাধ্যমৰ যোগেদি আপোনালৈ আমি এতিয়া অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অনুৰোধ আপোনাৰ প্ৰতি আছে আৰু এই অনুৰোধটো আপোনালোকৰ ফালৰ পৰা আমি সমাধান বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ